মোৰ আঙুলি কটা গ'ল, মই ঘূণীয়া হৈ গ'লো, আৰু তুমি ক'লা ভগৱানে যি কৰিলে ভালেই কৰিলে, একদম যা কাৰাগাৰত পেলাই লৈ গ'ল, কাৰাগাৰত পেলাই দিলে। ৰজা কিছুদিন পিছত চিকাৰতটো এতিয়া অকলশৰীয়া যাব লগা হ'ল, মন্ত্ৰী নাই। তেতিয়াহ'লে সেই মন্ত্ৰীহে লগত থাকে, পালি পহৰীবিলাকতো যেনে তেনে যায়, আৰু সেই পালি পহৰী আৰু সৈন্য বাহিনীৰ লগত গ'ল চিকাৰলৈ, বাকীবোৰ কেনিবা গুচি গ'ল। ৰজা অকলশৰীয়া হ'ল, আৰু ডকাইত 6জনে আহি পাই গ'ল ৰজা। কালিমাৰ আগত বলি দিব লাগে, মানুহ বিচাৰি ফুৰিছে, ধপকে ধৰিলে ইমান পৰিপূৰ্ণ এজন চিকাৰী পাই গ'ল, ধৰিলে লৈ গৈ স্নান কৰালে, স্নান কৰাই মিলাই আনি দি দিলে, ফট লগাই দিলে। তাৰ পাছত কৈছে ৰবা, তেনেকে নহ'ব, পৰীক্ষা কৰা, আকৌ বলি দিবলৈ হ'লে নিগুণি লাগিব, পৰীক্ষা কৰা। আৰু দেখিলে আঙুলি কটা, এই নহ'ব, এইটো নহ'বই, মেলি দিয়া। ৰজাক মেলি দিলে। তেতিয়া ৰজাই গোটেই বাকী দিলে, যি কৰে ভগৱানে ভালেই কৰিলে। মোৰ আজি আঙুলিটো নাকাটা হ'লে মোৰ ডিঙি কটা গ'লহেঁতেন। আৰু মন্ত্ৰীক লগে লগে গৈ কাৰাগাৰৰ পৰা উলিয়াই আনিলে। মন্ত্ৰীক ক্ষমা খুজি যে, মন্ত্ৰী বৰ ডাঙৰ ভুল কাম কৰিলো, তোমাৰ একেবাৰে মই ডাঙৰ অপৰাধ কৰিলো, মই ক্ষমা বিচাৰিছো তোমাক। বোলে মহাৰাজ কি হ'লে? বোলে তোমাক যে জেলত ভৰাই দিলো, সেয়াও ভগৱানে মোক ভালেই কৰিলে মহাৰাজ। আরে কি ভাল কৰিলে, আকৌ তুমি নিকাৰ ভোগ কৰিলে। আজি 20-25 দিন, এমাহ খবৰ হ'ল, এই যে মই বিনা দোষত কাৰাগাৰ। বোলে মহাৰাজ আপুনি বাৰু চিকাৰত যাওঁতে অকলে গ'লহেঁতেন নে মোক লৈ গ'লহেঁতেন? তোমাক লৈ যাওঁ, মই এৰি থৈ নাযাওঁ। তেতিয়াহ'লে আপোনাৰ আঙুলি কটা, মোৰতো আঙুলি কটা নাই। যি কৰে ভগৱানে, সেই চক্ৰবাদ অসুৰক ডিঙি চেপি মাৰিলে।